নমস্কাৰ, জ্ঞান দৰ্শন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আনিছোঁ কেইটামান সৰু প্ৰশ্ন। এই প্ৰশ্নবিলাক বিশেষ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ হয়। এই প্ৰশ্নসমূহ পৰিৱেশ আৰু সাধাৰণ জ্ঞানৰ লগত সংগতি থকা। আহকচোন ভিডিঅ'টো শেষলৈ চাওঁ। 1 নম্বৰ প্ৰশ্ন, ক অংকৰ লগত খ অংক মিলোৱা। ক অংকত আছে ৰাষ্ট্ৰীয় উদ্যান আৰু খ অংকত আছে সংৰক্ষিত জীৱ। ৰাষ্ট্ৰীয় উদ্যানসমূহ আছে কাজিৰঙা, ৰান্ধৱৰ, গিৰ, পেৰিয়াৰ। সংৰক্ষিত জীৱ হাতী, সিংহ, গড়, বাঘ, হৰিণ। এতিয়া অপশ্যনবিলাক চাওঁ। অপশ্যন এত আছে ক 3 নম্বৰ, খ 4, গ 2, খ 1। এতিয়া মিলাই চাওঁ। ক 3 ত আছে কাজিৰঙা আৰু এইটো মিলিছে গড়ৰ লগত। তাৰপিছত খ 4, খত ৰান্ধৱৰ আছে, 4 বাঘ, বাঘৰ এইটো হয় মিলিছে। ক নম্বৰত আছে গিৰ, গিৰ 2 সিংহ, টো মিলিছে। তাৰপিছত খ আছে পেৰিয়াৰ, এইটো আছে 1, 1ত আছে হাতী, এইটো মিলিছে। গতিকে অপশ্যন এ এনচাৰ হ'ব। 2 নম্বৰত আছে অৰণ্য সংৰক্ষণ আইন কেতিয়া পাছ হৈছিল। অপশ্যন এ 1986, বি 1990, চি 1980, ডি 1988। এনচাৰ অপশ্যন চি। 3 নম্বৰ, ৰান্ধৱ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত। অপশ্যন এ মধ্যপ্ৰদেশ, বি মহাৰাষ্ট্ৰ, চি উত্তৰ প্ৰদেশ, ডি ৰাজস্থান। এনচাৰ ডি ৰাজস্থান। 4 নম্বৰ, পিন ভেলী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত অন্ধ্ৰ প্ৰদেশ। অপশ্যন এ। অপশ্যন বি অৰুণাচল প্ৰদেশ, চি হিমাচল প্ৰদেশ, ডি মধ্যপ্ৰদেশ। এনচাৰ অপশ্যন চি হিমাচল প্ৰদেশ। 5 নম্বৰ, তলত উল্লেখিত কোনটোক বায়ুমণ্ডলৰ গৌণ প্ৰদূষক হিচাপে জনা যায়। অপশ্যন এ অজন, অপশ্যন বি ছালফাৰ ডাই অক্সাইড, অপশ্যন চি নাইট্ৰজেন অক্সাইড, ডি কাৰ্বন মন অক্সাইড। এনচাৰ অপশ্যন এ অজন। 6 নম্বৰ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ পৰিৱেশ তন্ত্ৰ। অপশ্যন এ বায়'স্ফিয়াৰ, অপশ্যন বি হাইড্ৰস্ফিয়াৰ, চি লিথোস্ফিয়াৰ, ডি বায়'ম। এনচাৰ অপশ্যন এ বায়'স্ফিয়াৰ। 7 নম্বৰ, পদ্মশ্ৰী যাদৱ পায়েঙে কোনখন অৰণ্য নিজ হাতেৰে ৰোপণ কৰিছিল। অপশ্যন এ বৰনদী অৰণ্য, অপশ্যন বি মলয় অৰণ্য, চি বৰেল অৰণ্য, ডি দিহিং অৰণ্য। এনচাৰ অপশ্যন বি মলয় অৰণ্য। 8 নম্বৰ প্ৰশ্ন, অসমৰ কোনগৰাকী প্ৰকৃতি প্ৰেমীয়ে 2020 চনত স্বামী বিবেকানন্দ কৰ্মযোগী বঁটা লাভ কৰিছিল। অপশ্যন এ যাদৱ পায়েং, বি উদ্ধৱ বৰালী, চি জিতেন্দ্ৰনাথ গোস্বামী, ডি চেলিম আলী। উত্তৰ অপশ্যন এ যাদৱ পায়েং। 9 নম্বৰ উত্তৰ, পোনপ্ৰথমে কোনে ইক'চিষ্টেম শব্দটো ব্যৱহাৰ কৰিছিল। অপশ্যন এ ই.পি. অডাম, বি এ.জি. টাৰ্নছলে, চি এফ.আৰ. ফৰ্চবাৰ্গ, ডি এ.এন. এষ্টলাৰ। অপশ্যন বি এ.জি. টাৰ্নছলে ইয়াৰ এনচাৰ। 10 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত কি নামেৰে জনা যায়। অপশ্যন এ যমুনা, বি পদ্মা, চি মেঘনা, ডি গংগা। এনচাৰ অপশ্যন এ যমুনা। 11 নম্বৰ, এছিয়াৰ ভিতৰত শুকান মাছৰ ডাঙৰ বজাৰ অসমৰ কোনখন ঠাইত আছে। অপশ্যন এ তিনিচুকীয়া, বি জাগিৰোড, চি ডিব্ৰুগড়, ডি টংলা। ইয়াৰ উত্তৰ অপশ্যন বি জাগিৰোড। 12 নম্বৰ,
আহোমৰ ৰাজধানী আছিল? অপশ্যন এ শিৱসাগৰ, বি গুৱাহাটী, চি যোৰহাট, ডি ডিব্ৰুগড়। এনচাৰ অপশ্যন চি যোৰহাট। 13 নম্বৰ প্ৰশ্ন, অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত? অপশ্যন এ শিলচৰ, বি ডিব্ৰুগড়, চি গুৱাহাটী, ডি যোৰহাট। এনচাৰ অপশ্যন এ শিলচৰ। 14 নম্বৰ, অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? অপশ্যন এ 5, অপশ্যন বি 7, অপশ্যন চি 6, অপশ্যন ডি 8। এনচাৰ অপশ্যন বি 7। 15 নম্বৰ প্ৰশ্ন, শ্ৰীসূৰ্য পাহাৰ ক'ত অৱস্থিত? অপশ্যন এ কামৰূপ, বি ধুবুৰী, চি গোৱালপাৰা, ডি বৰপেটা। এনচাৰ অপশ্যন চি গোৱালপাৰা। 16 নম্বৰ, অসমত মীন মহাবিদ্যালয় কোন ঠাইত আছে? অপশ্যন এ গুৱাহাটী, বি সৰ্থেবাৰী, চি ৰহা, ডি হাজো। এনচাৰ অপশ্যন চি ৰহা। 17 নম্বৰ, অসমত গৰম পানীৰ উৎস ক'ত আছে? অপশ্যন এ গোলাঘাট, অপশ্যন বি ডিব্ৰুগড়, অপশ্যন চি তিনিচুকীয়া, অপশ্যন ডি যোৰহাট। এনচাৰ অপশ্যন এ গোলাঘাট। 18 নম্বৰ, অসমত পেট্ৰকেমিকেল কমপ্লেক্স ক'ত আছে? অপশ্যন এ গোৱালপাৰা, অপশ্যন বি বৰপেটা, অপশ্যন চি বঙাইগাঁও, অপশ্যন ডি ধুবুৰী। এনচাৰ অপশ্যন চি বঙাইগাঁও। 19 নম্বৰ, কোনখন ঠাইক মানচেষ্টাৰ অৱ ইষ্ট বুলি জনা যায়? অপশ্যন এ মাজুলী, বি তেজপুৰ, চি শুৱালকুছি, ডি গুৱাহাটী। ইয়াৰ এনচাৰ অপশ্যন এ মাজুলী। 20 নম্বৰ প্ৰশ্নৰ উত্তৰ, নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনখন পাহাৰত অৱস্থিত? অপশ্যন এ চিত্ৰাচল, অপশ্যন বি ভস্মাচল, অপশ্যন চি নীলাচল, অপশ্যন ডি সন্ধ্যাচল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ চিত্ৰাচল। শেষত এটা প্ৰশ্ন সুধিছোঁ, এছিয়াৰ ভিতৰত ডাঙৰ কলৰ বজাৰ অসমৰ কোন জিলাত আছে? উত্তৰটো কমেণ্ট কৰি জনাবচোন। ভিডিঅ'সমূহ চাই ভাল পালে ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ বেল আইকনটো টিপি ৰাখিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ।